পুৰবী ছাত্ৰ ছাত্ৰীসকলক কৈ দিয়াচোন সিদ্ধান্তটো। ওকে স্যার, মানে স্টুডেন্ট আমি ফুৰিবলৈ যোৱা সিদ্ধান্ত লৈছো। তহঁতে হাল্লা কৰিব কৈছে কোনে? ইমান হাল্লা কৰিছে যে, ইমান উৎপাত যে তহঁতৰ, ইমান উৎপাত। আমি ফুৰিবলৈ গৈছো নেকি? ইমান উৎপাত কৰিছ যে সেইটো কাৰণে নিব মন নাযায় তহঁতক ক'লো। কেঞ্চেলে কৰি দিব লাগে। অকল উৎপাতখিনি চিনি পায়, অকল উৎপাত, বেলেগ কাম নাই, অকল উৎপাত। আৰু পিংকি তই, তোৰ উৎপাত বেছি বাঢ়িছে। স্যার কেঞ্চেল কৰিব নালাগে নেকি? পখানা আৰু মই যিমানখিনি পাৰিম সিমানখিনি চম্ভালিবলৈ চেষ্টা কৰিম। মই কিন্তু ইহঁতকেইটাক চম্ভালিব নোৱাৰো দেই। এনেহে স্কুল কেপ্টেইন, মুখে মুখে এনচাৰ দি যায়, একো ক'বই নোৱাৰি, মাৰিয়ে পেলাব কাহিনীভাগ। পখান তই একো কৰিব নালাগে, তই অকল মোৰ লগত থাক, বাকী দায়িত্ব মোৰ। স্যাৰ পখান আৰু মই দয়া কৰি কৈছো, এই সিদ্ধান্ত আপোনালোকে বাতিল কৰিব নালাগে নেকি? হয় স্যাৰ, এই সিদ্ধান্ত বাতিল কৰিব নালাগে নেকি? ঠিক আছে, আমি বাতিল নকৰোঁ, কিন্তু এনেকুৱা উৎপাত কৰিলে ক'তো যোৱা নহ'ব, আগতে কৈ দিছোঁ। গতিকে ছাৰ ক'ত নিলে ভাল হ'ব বাৰু? কথাটো একো মানে কি ক'ম এতিয়া। বেছি দূৰত গৈনো কি কৰিম? এইকেইটা অকল উৎপাতে চিনি পায়। দূৰত যাব, কিবা কৰি থৈ আহিব, পিছত বদনাম হৈ যাব। ডিব্ৰুচৈখোৱাখন আছে, তাতে লৈ যাব লাগে। তাতে আকৌ মাগুৰী বিলখন আছে। কিছুমান ছাত্ৰ ছাত্ৰীৰো সুবিধা হ'ব প্ৰজেক্টৰ কাৰণে। স্যাৰ তাত নালাগে নেকি? অলপ দূৰত যাম বুলি ভাবিছো, এই শিৱসাগৰ ফালে সেইফালে গ'লে ভাল হ'ব নেকি? ঠিক আছে, আমি যি সিদ্ধান্ত ল'ব লগা আছে আমি ল'ম। তোমালোকে এতিয়া নিজৰ নিজৰ ক্লাছৰুমত যোৱা। ঠিক আছে স্যাৰ, বলা আমি এতিয়া নিজৰ নিজৰ ক্লাছত যাওঁ বলা। পুৰবী, তুমিয়ে সিদ্ধান্তটো ল'বা কি লোৱা উচিত। ঠিক আছে স্যাৰ।